নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আপোনালোক সকলোকে খৰগেমিক চেনেললৈ স্বাগত জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ দেওশাল মন্দিৰত কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ থাকে পূজাৰ দিনত, সেই সকলোবোৰ আপোনালোকক দেখুৱাম আৰু আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক মই ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাই গৈ থাকক, খুব ভাল লাগিব, খুব মজা লাগিব। ইয়াত কি ধৰণৰ মেলা হয়, কেনেকুৱা ধৰণৰ ইয়াতে মানুহবোৰ আহে, কেনেকুৱা ধৰণৰ পৰিৱেশ থাকে, সেই সকলোবোৰ আপোনালোকক দেখুৱাম। আপোনালোকে চাই গৈ থাকক মোৰ ভিডিঅ'টো শেষলৈকে। পোনপ্ৰথমে মই মন্দিৰলৈ শৰাই এখন লৈ প্ৰৱেশ কৰিলোঁ আৰু এই মন্দিৰৰ ভিতৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই দিছোঁ। চাওক কিদৰে মানুহবোৰ শৰাই দিওঁ বুলি ৰৈ আছে আৰু এই পূজাৰীজনে মন্ত্ৰ মাতিছে, আশীৰ্বাদ দিছে সকলোকে, যিসকলে সেৱা লৈছে। ময়ো সেৱা ল'লোঁ আৰু এতিয়া পূজাৰীজনে শৰাইসমূহ ভাঙি নিজৰ শৰাইসমূহক বিলাই দিব। তাৰ পাছত আমি ওলাই যাব লাগিব আৰু বাকীবোৰে ৰৈ আছে নহয় শৰাই দিবলৈ, তেওঁলোকে পুনৰ আহি ইয়াত শৰাই দিব। এতিয়া বলকচোন বাহিৰলৈ ওলাই যাওঁ। এইদৰে বাহিৰলৈ ওলাই আহি দেওশাল মন্দিৰত পূজাৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা মেলাখনিলৈ আগবাঢ়ি যাওঁ বলক। দেওশাল মন্দিৰত আহি পেলাই আজি মানে চকৰিত উঠিলোঁ। আপোনালোকে কেতিয়াবা উঠি যাবচোন, বুকু পকি যায় এদিনকে উঠিলে। যে ভয় লাগিছিল, কিন্তু শেষত মানে ভাল লাগিলে, কিবা এটা ভাল লাগিলে। চাওক কি সুন্দৰকৈ উঠি আহিব লাগে আৰু সুন্দৰকৈ নামি যায় ওপৰত। এতিয়াতো মই একদম ওপৰত আছোঁ, আপোনালোকক এয়া দেখুৱাই দিছোঁ। চাওক এয়া এতিয়া আমি নামি আছোঁ। নামি যোৱা সময়খিনিতে অলপমান বেছি ভয় লাগে, তাৰমানে কিবা বুকুখন কঁপি যোৱা নিচিনাকৈ লাগে। এয়া সুন্দৰকৈ নামি আছোঁ। এতিয়া আমাৰ হৈ গ'ল, গতিকে এতিয়া নামিব লাগিব আৰু। সেইটোতে মই উঠি আহিলোঁ। এতিয়া এই ঘৰটোৰে ওলাই আহিলোঁ মেলাত আহি, খুব ভাল লাগিল। আপোনালোকে যদি শিৱ পূজাত দেওশাল মন্দিৰলৈ যায়, মেলাখন উপভোগ কৰিবলৈ কেতিয়াও নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই, সকলোকে ধন্যবাদ দি বাই বাই।